তামোলপুৰৰ 11 মাইলত দুখন বাইক দুৰ্ঘটনাত পতিত হৈছিল সাধাৰণভাৱে। তাৰপিছত তামোলপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বাইক দুখন আনি থানা চৌহদত ৰাখে আৰু আজি বাইক দুখনৰ গৰাকীয়ে আহি থানাৰ পৰা সেই বাইক দুখন নিব বিচৰাত উপযুক্ত নথিপত্ৰ আৰক্ষীক দেখুৱাই যেতিয়া বাইক দুখন নিবলৈ আহে তাৰে এখন বাইক পায় যদিও এখন R15 বাইক থানা চৌহদৰ পৰাই নোহোৱা হৈছে। মানে এইটো এটা চুৰি ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাই সমগ্ৰ অসম আৰক্ষীৰ লগতে তামোলপুৰ আৰক্ষীক এক লজ্জাজনক ঘটনা হিচাপে পৰিগণিত হৈছে আৰু যি ঘটনাই সমগ্ৰ তামোলপুৰ আৰক্ষীৰ এই ফোপোলা স্বৰূপটো উদঙাই দিছে যে আৰক্ষী থানাৰ ভিতৰৰ পৰাই যে বাইক চুৰি হৈছে, এই ঘটনাৰ পৰা ইয়াকে প্ৰতিপন্ন হৈছে যে জনতা কিমান সুৰক্ষিত। সেয়েহে আমি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াক অনুৰোধ জনাওঁ যাতে এনেকুৱা ঘটনাৰ লগতে আৰু এই ঘটনাৰ এক উচ্চ পৰ্যায়ত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰে, লগতে চুৰি কাৰ্য সংঘটিত হোৱা বাইকখন অতি সোনকালে উদ্ধাৰ কৰিবলৈ আমি দাবী জনাইছোঁ।